হেল্ল' বন্ধুসকল, মই জানমণি স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। দেখিছেনে আমাৰ পাহাৰ কিনাৰ ৰাস্তা ধুনীয়াকৈ পকা হৈছে। এতিয়া প্ৰায় আমাৰ ইয়াত গাঁৱলীয়া ৰাস্তা নাইকিয়া হৈছে, চব পকা ৰাস্তা। কি ধুনীয়া চাব পাৰে আপোনালোকে, ধুনীয়া ৰাস্তা এইটো ৰাস্তা বনাইছে। এইখন পাহাৰ বেছি দূৰ নহয়, এইপিনে আছে এখন তামোলৰ বাৰী আৰু এইখন হৈছে আমাৰ বাৰী। এইপিনে হৈছে এখন পথাৰ, ডাঙৰ পথাৰ। আমাৰ যাক খেতি মাটি হয়, পানী খেতি। এইটো হ'ল ৰাস্তা, পকা ৰাস্তা ধুনীয়া, নতুনকৈ বনাইছে, এতিয়া এসপ্তাহমান হৈছে এইটো বনোৱা। চাই থাকক আপোনালোকে, দেখিব। তাৰপিছত ইয়াত আছে এইটো চাব চেণ্টাৰ, দেখুৱাই আছোঁ আপোনালোকক। এইটো চাব চেণ্টাৰ, এইটো বেচামৰা স্বাস্থ্য উপকেন্দ্ৰ, অসম পৌৰসুবাহী চালক স্বাস্থ্য কেন্দ্ৰ। আৰু এইপিনে আছে এইটো দেখিছে তাত মিচিং জনগোষ্ঠীৰ মোৰংঘৰ, এইটো দেখিছা, এইটো এইখন হ'ল বৃহত্তম পথাৰ। এইটো পকালে কি মজা। এইখন হ'ল মোৰ তামোলৰ বাৰী, দেখিছেনে? এইখন মোৰ তামোলৰ বাৰী, এইখন মোৰ তামোলৰ বাৰী। তাৰপিছত এখন হ'ল মোৰ ভাগৰ দোকান, যি বন্ধ আছে, এতিয়া খুলিবলৈ আহিছোঁ। দোকান খুলিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইয়াৰ দোকান খুলি দিলোঁ, এতিয়া অলপমান বস্তু উলিয়াবলৈ আছে। বস্তুবোৰ ইয়াত বাহিৰত ছেটিং কৰি লওঁ, বস্তু ছেটিং কৰি পিনি দোকানৰ কাষ্টমাৰ আহে নাহে কি হয় অপেক্ষা কৰি আছোঁ। কিমান বিক্ৰী হয়, কি হয় কি নহয়, দিনটোৰ আৰম্ভণি এয়া। দিনটো মানে 10টামান বাজিলে, যি নহওক আপোনালোক দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে প্লিজ চাই থাকক, আৰু প্লিজ ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, এণ্ড শ্বেয়াৰ কৰি দিব। যিহেতু দোকানখন সম্পূৰ্ণৰূপে খোলা হৈ গ'ল, আপোনালোকে চাব পাৰে পিনে। এতিয়া এনেকৈ দিনটো যায়, দোকানত মানুহ কাষ্টমাৰ আহিব। আৰু গাঁৱলী দোকান ইমান বিক্ৰী বাৰ্তা নহয়, যি হ'লেও দোকান চাব পাৰে, এনেকুৱাই হয়। এনেকৈ দিনটো আৰম্ভ হয় আৰু গধূলি সেই দোকান বন্ধ কৰি যাব হয়। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পায় যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, আগলৈ এনেকুৱা নতুন ভিডিঅ' আহি থাকিব। আজিলৈ বাই।